সমাধানত মই সন্তুষ্ট হ'ব পৰা নাই। আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ড হৈছিলে আৰু সেই একৰ্ডটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শান্তিৰ চুক্তি বুলি আখ্যা দিছিলে। যেতিয়া বিটিআৰ চুক্তি হ'বলৈ গৈ আছিলে সেই সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰা হৈছিলে। আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলত বহু বছৰ ধৰি আন্দোলন সংগ্ৰাম হৈছিলে আৰু এই আন্দোলন আৰু সংগ্ৰামৰ অজুহাত দেখুৱাই চৰকাৰী বিষয়াসকলে স্কুল জৰীপ কৰা নাছিলে, স্কুলৰ কাৰণে পাৰ্মিশ্যন দিয়াৰ কাম কৰা নাছিল, ৰিকগনিশ্যনৰ কাম কৰা নাছিলে, কলেজৰ কনকাৰেন্সৰ কাৰণে কাম কৰা নাছিল বা তেনেকুৱা সেই সময়ত হয়তো তেনেকুৱা পৰিৱেশ নাছিল, যাৰ কাৰণে চৰকাৰে বান্ধি দিয়া যিটো নিয়ম সেই নিয়মৰ আওতাত আমাৰ বিটিআৰ অঞ্চলৰ স্কুল কলেজ যি ধৰণৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিলে সেই ধৰণৰ প্ৰভিন্সিয়েলাইজ হোৱাটো আমি দেখিবলৈ পোৱা নাই। আমি এই সদনত দুজন চুক্তি স্বাক্ষৰকাৰী আছোঁ, ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলোঁ। আমি আশা কৰিছিলোঁ যে চুক্তিৰ যি দফা 6.3 6.3 যি ক্লছত আছিলে যে বিশেষভাৱে স্পেচিয়েলি বিটিআৰ অঞ্চলত থকা বড়ো, অসমীয়া, বেংগলী আৰু অন্যান্য যি মাধ্যম আছে আৰু লগতে বিটিআৰৰ বাহিৰত বড়ো যি মাধ্যম আছে এই মাধ্যমবিলাক চৰকাৰে বান্ধি দিয়া যিটো মানে ক্ৰাইটেৰিয়া আছিলে এইবিলাক যাতে চোৱা নহয়, তাত যাতে স্পেচিয়েল কনচিডাৰেশ্যন দিয়া হয় তাৰ কথাটো আমাৰ বিটিআৰ একৰ্ডত সন্নিৱিষ্ট কৰা হৈছিলে 6.3 ক্লছত। এইকাৰণে মোৰ প্ৰশ্নটো আছিলে 6.3 ক্লজ মতে চৰকাৰে আমাৰ স্কুল আৰু কলেজবিলাক চৰকাৰীকৰণ কৰিবৰ কাৰণে কি সিদ্ধান্ত লৈছে এই কথাটোকে মই মন্ত্ৰী মহোদয়ৰ পৰা আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, অসম চৰকাৰৰ যিখন প্ৰাদেশিকৰণৰ আইন, এই প্ৰাদেশিকৰণৰ আইনৰ দফা 2(z)(d) এই দফাত স্পষ্টভাৱে কোৱা হৈছে যে এই প্ৰাদেশিকৰণ আইনখন নটিফিকেশ্যনৰ জৰিয়তে 6 শিডিউল এৰিয়াত তাক প্ৰযোজ্য কৰিব পৰা যায়। অৰ্থাৎ আৰম্ভণিতে আইনখন 6 শিডিউল এৰিয়াৰ কাৰণে তাৰ পৰা আওতাৰ বাহিৰত, যদি 6 শিডিউলৰ যি স্বায়ত্তশাসিত পৰিষদ আছে তেওঁলোকে বিচাৰে তেনেহ'লে ইয়াক আমি নটিফাই কৰি আমি 6ষ্ঠ অনুসূচী অঞ্চলতো আমি প্ৰয়োগ কৰিম। আইনখন বৰ্তমান এই বিধানসভাতে সংশোধনীৰ কাৰণে আহিছে। সংশোধনী গৃহীত হ'লে আৰু যদি বিটিচি প্ৰশাসনে বিটিচিয়ে বিচাৰে যে এই আইনখন বিটিচি অঞ্চলতো প্ৰৱৰ্তন কৰিব লাগে তেনেহ'লে আমি আইনৰ এই 2(z)(d) দফা অনুযায়ী আমি নটিফিকেশ্যন কৰিম। কিন্তু ইতিমধ্যে মাননীয় সদস্যগৰাকীয়ে উল্লেখ কৰিছে যে বিটিচিত দীৰ্ঘদিন ধৰি আন্দোলন চলিছিল, গতিকে শিক্ষানুষ্ঠানসমূহৰ যি ডকুমেণ্টেশ্যন থাকিব লাগে সেই ধৰণে ডকুমেণ্টেশ্যন, অৰ্থাৎ আমাৰ প্ৰাদেশিকৰণ আইনখনে যেনেকুৱা ধৰণৰ ডকুমেণ্টেশ্যন বিচাৰিছে সেই ডকুমেণ্টেশ্যন তেওঁলোকৰ হাতত নাই বা সেই বিদ্যালয়সমূহত মেইনটেইন কৰা নহ'ল। বহু স্কুল ক্ষতিগ্ৰস্ত হ'ল আন্দোলনৰ সময়ত, ক'ৰবাত জুই লাগিলে, ক'ৰবাত বস্তুবিলাক হেৰালে, কোনোবাই চুৰ কৰিলে। এতেকে আমি এটা বেলেগ ধৰণে এই বিটিচি চুক্তিৰ যি 6.3 দফা আছে এই দফাটোৰ সমাধানৰ কাৰণে আমি অসম চৰকাৰে চেষ্টা কৰিছোঁ আৰু পূৰ্বে বিটিচি প্ৰশাসন আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনা মৰ্মে বিটিচিয়ে এখন বিশেষ প্ৰভিন্সিয়েলাইজেশ্যন আইন, কাৰণ আইন প্ৰণয়ন কৰাৰ ক্ষমতা তেওঁলোকৰো আছে, প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ ক্ষমতা বিটিচিৰ কাউন্সিলৰো আছে। গতিকে 10খন মহাবিদ্যালয়ক ইতিমধ্যে বিটিচিয়ে তেওঁলোকক প্ৰভিন্সিয়েলাইজেশ্যন কৰিলে। একেটা লাইনত যদি মাননীয় সদস্য লৰেন্স ইছলাৰী ডাঙৰীয়াই কোৱাৰ নিচিনা যদি এই শিক্ষানুষ্ঠানসমূহে চৰ্ত পূৰণ নকৰে, কি কৰিলে 6.3 দফা বিটিচি চুক্তিৰ 6.3 দফা কাৰ্যকৰী কৰিব পৰা যাব, তাৰ কাৰণে বিটিচিয়ে নিজাববীয়াকৈ এখন প্ৰভিন্সিয়েলাইজেশ্যন আইন যদি প্ৰণয়ন কৰি লয় তাত অসম চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। ইতিমধ্যে এই বিদ্যালয় শিক্ষা বা উচ্চ শিক্ষা
BTC-লৈ হস্তান্তৰিত এটা বিষয় যেহেতু হস্তান্তৰিত এতিয়া আমি শিক্ষক নিযুক্তিও আমি নকৰোঁ BTC প্ৰশাসনে কৰে LP হওক UP হওক বা মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি BTC-য়ে নিজে কৰে গতিকে যেহেতু তেওঁলোকে শিক্ষক নিযুক্তি পৰ্যন্ত কৰিছে গতিকে মোৰ ফালৰ পৰা অনুৰোধ BTC-য়ে তেওঁলোকৰ নিৰ্দিষ্ট সমস্যাৰ পৰিপ্ৰেক্ষিতত নিজাববীয়া এখন প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰক আৰু এইখন আইন যি আছে এই আইনখনৰ অধীনত যদি কোনো বিদ্যালয় মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটত আহে BTC-য়ে কোৱাৰ লগে লগে আমি নটিফাই কৰি দিম যে এই আইনখন BTC-টো মানে প্ৰযোজ্য হ'ব প্ৰযোজ্য হ'লে যিসকল এই আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈ যায় তেওঁলোক হৈ যাব যিসকল বাকি থাকি যায় তেওঁলোকৰ কাৰণে BTC-য়ে এখন পৃথক নিজা কাউন্সিলৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰি ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই পৰামৰ্শ আগবঢ়াইছোঁ ধন্যবাদ ৰবিৰাম নাৰ্জাৰী